নমস্কাৰ বন্ধুসকল, চাওক কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অমিত শ্বাহ গুৱাহাটীলৈ অহাৰ পূৰ্বে মহানগৰীত জলপ্ৰলয়, ভয়ংকৰ কৃত্ৰিম বানত বুৰিল মহানগৰী। অমিত শ্বাহ অহাৰ পূৰ্বে মহানগৰীত জলপ্ৰলয়, ভয়ংকৰ কৃত্ৰিম বানত বুৰিল মহানগৰী। গুৱাহাটীত ভিন্ন স্থানত বানৰ ভয়ংকৰ ৰূপ। কৃত্ৰিম বানৰ ফলত ৰাজপথত প্ৰচণ্ড যান-জঁট। স্মাৰ্ট চিটি গুৱাহাটীত কৃত্ৰিম বানৰ বাবেই দুৰ্ভোগ ভুগিছে পথচাৰীয়ে। গণেশগুৰিত নলাত সোমাল চাৰিচকীয়া বাহন। নলাত বাহন সোমোৱাৰ বাবে যাত্ৰীৰ মাজত হাহাকাৰ সৃষ্টি। পৰৱৰ্তী খবৰ। প্ৰবঞ্চনাৰ অভিযোগত আৰক্ষীৰ জালত বিজেপি নেতা। বিজেপি নেতা সুব্ৰজ্যোতি চৰকাৰ আৰক্ষীৰ জালত। প্ৰবঞ্চনা কৰি এইবাৰ আৰক্ষীৰ জালত বিজেপি নেতা। মণ্ডল বিজেপিৰ এগৰাকী কোষাধ্যক্ষৰ বিৰুদ্ধে প্ৰবঞ্চনাৰ অভিযোগ। দোকান বিক্ৰীৰ নামত এজন লোকৰ পৰা লৈছিল বুজন পৰিমাণৰ ধন। বিজেপি নেতা সুব্ৰজ্যোতি চৰকাৰৰ আৰক্ষীৰ জালত। 28 লাখ টকাৰ ধন লৈ প্ৰবঞ্চনা বিজেপি নেতা সুব্ৰজ্যোতিৰ। বিজেপিৰ ছাত্ৰীবাৰীৰ বিষ্ণুপুৰ মণ্ডলৰ কোষাধ্যক্ষ আছিল সুব্ৰজ্যোতি। টকা লৈ নিদিলে দোকান, পৰৱৰ্তী সময়ত ঘূৰাই নিদিলে ধনো। বিজেপি নেতাৰ বিৰুদ্ধে ফাঁচীবজাৰ আৰক্ষীৰ কাষ চাপিল ভুক্তভোগী। চহী জালিয়াতি কৰি প্ৰস্তুত কৰিছিল ধন ঘূৰাই দিয়াৰ চুক্তিপত্ৰ। অৱশেষত ফাঁচীবজাৰ আৰক্ষীৰ জালত পৰিল অভিযুক্ত সুব্ৰজ্যোতি চৰকাৰ। পৰৱৰ্তী খবৰ। পাঠদান এৰি মাটিৰ দালালত নামিল মহাবিদ্যালয়ৰ প্ৰবক্তা। আনৰ মাটি দেখুৱাই সংগ্ৰহ কৰিলে 70 লাখ টকা। চাওক এই সবিশেষ। পাঠদান এৰি মাটিৰ দালালিত নামিল মহাবিদ্যালয়ৰ প্ৰবক্তা। বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰবক্তাৰ বিৰুদ্ধে দালালিৰ ভয়ংকৰ অভিযোগ। প্ৰবক্তাগৰাকীক ৰাজপথত কাণত ধৰি আঁঠু কৰোৱালে ৰাইজে। প্ৰবক্তা হিমন্ত হাজৰিকাৰ বিৰুদ্ধে 70 লাখ টকা সংগ্ৰহৰ অভিযোগ। আনৰ মাটি দেখুৱাই 70 লাখ টকা সংগ্ৰহ প্ৰবক্তা হিমন্ত হাজৰিকাৰ। চতিয়াৰ আন এগৰাকী যুৱক বিজিত শইকীয়াৰে মিলি দালালি প্ৰবক্তাৰ। হিমন্ত হাজৰিকা বিশ্বনাথ মহাবিদ্যালয়ৰ পৰিসংখ্যা বিভাগৰ প্ৰবক্তা। পৰৱৰ্তী খবৰ। এবাৰ জন্মৰ প্ৰমাণপত্ৰৰ বাবে বিষয়া ৰিপন সাহাক দিব লাগে 500 টকা। দৰদামৰ ভিডিঅ' মোবাইলত বন্দী। জন্মৰ প্ৰমাণপত্ৰৰ বাবে বিষয়া ৰিপন সাহাক দিব লাগে 500 টকা। জন্মৰ প্ৰমাণপত্ৰৰ দৰদামৰ ভিডিঅ' ভাইৰেল সামাজিক মাধ্যমত। চৰকাৰী দৰমহা পোৱা বিষয়াই লৈছে জন্মৰ প্ৰমাণপত্ৰৰ নামত ধন। ৰিপন সাহাই ধন লোৱা বুলি অভিযোগ ৰাইজৰ। যমুনামুখ প্ৰাথমিক চিকিৎসালয়ৰ কৰ্মচাৰী ৰিপন সাহাৰ বিৰুদ্ধে অভিযোগ। টকাৰ দৰদামৰ ভিডিঅ' বন্দী হৈছিল মোবাইলত। হোজাই জিলাত একাংশই জন্মৰ প্ৰমাণপত্ৰ দিয়াৰ নামত গঢ়ি তুলিছে ব্যৱসায়।